बृहस्पतिबारखालि क'क्राझार जिल्लानि दतमायाव बिजेपि इउपिपिएल हान्जानि जथाय मावफारिया जथुम जालाङो। बे जथुमाव क'क्राझार जिल्लानि गार्जेन मिनिस्टार अशोक सिंगाला बाहागो लानानै डक्टर हिमन्त बिश्व शर्मानि दैदेननायाव आसामा जेरैबायदि जौगादों बेबादिनो बिटिआरआवबो आगोलनि रुजुनायाव प्रमद बर'नि दैदेननायाव मोनफ्रोमबो बिथिङावनो जौगानायखौ नुनो मोन्दों होनना बुङो। आरो फैगौ 2024 मायथाइनि ल'कसभा बिसायख'थियाव बिजेपिनि मित्र ज'थानो क'क्राझार ल'कसभा बियाबाव 2 लाख भटनि फारागथियाव देरहागोन होनना बुंनायजों लोगोसे क'क्राझाराव साननै बेरायनानै बिपिएफनि गांसेबो फ्लेग सासेबो सोद्रोमा नुवाखै। बिपिएफ हान्जाया थांनाय 20 बोसोराव खालामनाय माखासे पाप गेना गोरोन्थिनि फिथाइखौ मोनगोन होनना खौरांगिरिनि सिगाङाव मन्त्रि बिथाङा ओरैबायदि फोरमायो। दतमा समष्टिर আজি भारतीय जनता पार्टी और यूपीपीएल दलर जुटिया कार्यकर्ता सम्मेलन आयोजित करा হৈছিলে। अपेक्षा आसिल जे 100 जन कार्यकर्ता आहिब 50 जन বিজেপি বা 50 जन यूपीपीएলৰ পৰা, কিন্তু হাজাৰ হাজাৰ মানুহৰ সমাগম। कार्यकर्तार मनत इमान उत्साह আছে যে कार्यकर्ता নামাতিলেও कार्यकर्ता আহি ইয়াত মিটিং শুনিবলৈ হলত বহি আছে। এটোৱে দেখুৱাইছে যে माननीय मुख्यमंत्री डांगरियार नेतृत्वत अসমত और माननीय प्रमोद बड़ो डांगरियार नेतृत्वत बिटिआरत जिखिनि परिवर्तनकामी काम चलि आछे, मानुहर अंतर चुई जोৱা जिखिनि काम चलि आछे, सरकारखन जे दुखियार काखत ठिय হৈ আছে, सरकारखने जे दुखियार लरा छालीर मनर आकांक्षा सम्पूर्ण करि आछे, तार बारे আজি राइजे इमान सहारि जनाइছে, आशीर्वाद दि आछे। आगन्तुक लोकसभा निर्वाचनत भारतीय जनता पार्टी यूपीपीएल दलर प्रतिनिधि 2 लाखर अधिक भोटर व्यवधानत यार जय हो যাব। এই मोर इमान बছৰৰ राजनीतिक अभिज्ञतार जरिए मैं কৈ আছোঁ যে भारतीय जनता पार्टी और यूपीपीएल दलक 2 लाख भोटर तलर व्यवधानत जिकात কোনো बाधा দিব নোৱাৰে। কিন্তু বৰ্তমানলৈকে বিপিএফৰ ভিত্তিক শক্তিশালী আছে এইখন সমষ্টি, কেনেকৈ উদ্ধাৰ কৰিব পাৰে? ক'ত বিপিএফ আছে দাদা? আপোনালোকে সেই বিপিএফ মানে টিভিত আছে, ক'ৰবাত পেপাৰত এটা সৰুকৈ নিউজ ওলাই যায় বুলি বিপিএফ আছে। মইতো কালি দিনটো মানে কোকৰাঝাৰত ঘূৰিলোঁ, আজি দিনটোও কোকৰাঝাৰ জিলাত ঘূৰিম। মইতো ক'ততো বিপিএফৰ এটা পতাকা দেখা নাই, এজন মানুহ দেখা নাই। যিখিনি বিপিএফক মানে জীয়াই ৰাখিছিলে মানুহখিনিতো আধাতকৈ বেছিতো মই ইয়াতে দেখি আছোঁ। ক'ত বিপিএফ থাকিব? নেতালৈ কোনো দল হ'ব নোৱাৰে যেতিয়ালৈ কাৰ্যকৰ্তা নাথাকে, ৰাইজ নাথাকে, কোনো ৰাজনৈতিক দল হ'ব নোৱাৰে। সাইনবোৰ্ড এটা লগাব পাৰে, থাকিব পাৰে, অফিস এটা খুলিব পাৰে, কিন্তু ৰাইজ নাই, কাৰ্যকৰ্তা নাই, কেনেকৈ দল হ'ব? আৰু এই যে পাপ 20 বছৰ কৰিলে, এই পাপৰটো উত্তৰ দিব লাগিব। বিপিএফ দলে 20 বছৰ যিটো পাপ, অন্যায়, অত্যাচাৰ শোষণ কৰিলে ৰাইজক, এই উত্তৰটোতো ৰাইজে বিচাৰিব। আৰু এই উত্তৰটো মানে বিপিএফ দলে দিব লাগিব। আৰু আমি মুকলিকে আমি কৰা ভাল কামৰ মানে খতিয়ানটো দাঙি ধৰিম। আজি মইতো অভিভূত হৈছোঁ মানে কোকৰাঝাৰত আহি। ইমান দিন মই কোকৰাঝাৰ আহি আছোঁ, আজি প্ৰথম মোক লাগিছে যে পৰৱৰ্তীত কোকৰাঝাৰ মোৰ চকুৰ সন্মুখত গঢ় লৈ আছে। মানুহৰ চকুত সপোন আছে, দুখীয়া ল'ৰা ছোৱালীয়ে সপোন দেখা আৰম্ভ কৰিছে যে মই IITত ইঞ্জিনিয়াৰ পঢ়িম। ক'ত কোকৰাঝাৰত দুখীয়া ল'ৰা ছোৱালীয়ে চিন্তা কৰিছিল কেতিয়াবা যে মই মানে IITত পঢ়া শুনা কৰিম? আপোনালোকৰ সন্মুখতে ছুপাৰ 50ত মই গ'লোঁ, UN একাডেমি ছুপাৰ 50 যিটো BTC চৰকাৰে চলাই আছে তাত গ'লোঁ। ছোৱালীবিলাকেতো আপোনালোকৰ সন্মুখত ক'লে, কৃষকৰ ছোৱালী, দেউতাই 200 টকা দিব নোৱাৰে মাহত পঢ়া শুনা কৰাৰ কাৰণে। এই ছোৱালীটোৱে সপোন দেখিছে যে মই IITত ইঞ্জিনিয়াৰ, আৰু এই সপোনটো বাস্তৱ হ'বলৈ গৈ আছে। যোৱাবাৰ 11 জনে IIT আৰু NITত মানে এডমিশ্যন পালে। এইটো চাই মনটো নিজৰ ভাল নালাগে জানো? কালি আপোনালোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া সপোন দেখিব, এই সপোনবোৰ বাস্তৱ হ'ব, আপোনালোকৰ মনটো ভাল নালাগিব জানো? এক পৰিৱৰ্তিত কোকৰাঝাৰ মোৰ চকুৰ সন্মুখত মই চাই আছোঁ। আৰু এই পৰিৱৰ্তিত কোকৰাঝাৰ অকল ময়ে চোৱা নাই, কোকৰাঝাৰবাসী ৰাইজেও চাই আছে। এতিয়াৰ বহুত শান্তি আহিছে, আৰু এই শান্তিটোৱে মানুহৰ মনত বহুত শান্তি আনিছে। এতিয়া কোকৰাঝাৰ লাহে লাহে হিংসাৰ কথা, গোলা বাৰুদৰ কথা পাহৰি এতিয়া নতুন নতুন কামত লাগিছে। উন্নয়নৰ খাতিৰত মানুহে এতিয়া প্ৰচেষ্টা আৰম্ভ কৰিছে। ল'ৰা ছোৱালী স্কুলৰ আৰু কলেজৰ ফালে চকু মেলিছে, পঢ়া শুনাত মানে মনোযোগ দিছে। মানুহে এতিয়া কিবা ল'ৰা ছোৱালীক ভাল কৰিম বুলি চিন্তাত আছে। মই ভাবোঁ যে পৰিৱৰ্তিত কোকৰাঝাৰ, পৰিৱৰ্তিত BTCৰ যিটো সপোন আমি দেখুৱাইছিলোঁ, এই সপোনটো ৰাইজে উপলব্ধি কৰিছে। গাখীৰত যেতিয়া পানীটো দি দিয়া যায়, তাৰপিছত গাখীৰ আৰু পানী এক হৈ যায়। তাৰপিছত আপুনি ক'ব নোৱাৰে যে কোনটো অংশ গাখীৰ আছে, কোনটো অংশ পানী আছে।
আজিতো মই ক'ব নোৱাৰিছোঁ নিজে আহি ইয়াত যে ইয়াত বিজেপি কৰ্মী কোন আছিল UPPL কৰ্মী কোন আছিল মই যেতিয়া ক'লোঁ যে UPPL কৰ্মী কোন চবে হাত দাঙি দিলে যেতিয়া মই ক'লোঁ বিজেপি কৰ্মী কোন চবে হাত দাঙি দিলে তাৰ অৰ্থ হ'ল আমাৰ মাজত কোনো মানে মতানৈক্য নাই কোনো বিভেদ নাই আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC চলি আছে ভৱিষ্যতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC চলি আপোনালোকে মানে কিবা এইটো মানে লুকুৱাই থোৱা বস্তু নেকি আগততো ডেইলি গোলা বাৰুদে চলিছিল আপোনালোকে নিউজ কৰিছিল ইয়াত বোমা ফুটিলে ইমানজন মানুহ মৰিলে আপোনালোকে টিভিত দেখুৱাইছিল এতিয়াতো আপোনালোকে মানে দেখুৱাবলৈ সুযোগ পোৱা নাই তাৰ অৰ্থটোতো বন্ধ হৈছে এটা সময়ত কোকৰাঝাৰ আহিবলৈ মানুহে ভয় কৰিছিলে হিংসা গুলি বাৰুদ কিডনেপিং ডাকাইতি এইবিলাকে চলিছিল আজি অন্তত কোকৰাঝাৰত শান্তি বিৰাজমান হৈছে দুৰণ কাপ পাতা হৈছে ল'ৰা ছোৱালীয়ে পঢ়া শুনা এক পৰিৱেশহে পৰিৱৰ্তন হৈ গ'ল ছেক্ৰেটেৰিয়েটত গ'লে এতিয়া মানুহ পাওঁ আমি BTC ছেক্ৰেটেৰিয়েটত প্ৰথম যেতিয়া মই আহিছিলোঁ মৰাখালীৰ নিচিনা আছিলে এতিয়া BTC ছেক্ৰেটেৰিয়েটত গ'লে মানুহ তাত থাকে ৰাইজ তাত মানে ন্যায় বিচাৰি আহে আগততো কোনো ৰাইজ আহে নাছিল যে ন্যায় নাপাওঁ বুলি জানিছিলে এতিয়া ন্যায় পাম বুলি আশা লৈ ছেক্ৰেটেৰিয়েটত অহা আৰম্ভ কৰিছে